হাই ফ্ৰেণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মই মিলাল তো মাধৱ মন্দিৰত যাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু যোৱা হোৱা নাছিল কিন্তু আজি যাম মাধৱ মন্দিৰত তেন্তে মাধৱ মন্দিৰ যাই আপোনালোকক সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম যাতে চাই থাকোঁ সকলোকে ভিডিঅ'টো তো এতিয়া আমি ফাইনেলি মাধৱ মন্দিৰ আহি পালোঁ আৰু ইয়াতে বোলে এটা পুখুৰী আছে তাতে আমি হাত মুখ ভৰি ধুব চেষ্টা কৰিম আৰু ইয়াতে দাদাজনৰ দোকানৰ পৰা কিবা এটা ল'ম আৰু তাৰপিছত ওপৰলৈ যাবলৈ চেষ্টা কৰিম যাতে চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু আমি ইয়াতে চেণ্ডেল খুলিম আৰু ইয়াতে চেণ্ডেল থ'ম আমি ইয়াত চেণ্ডেল থ'ম ইয়াতে চেণ্ডেল থৈ আছোঁ মানে ইয়াতে চেণ্ডেল থ'লোঁ এই চেণ্ডেল ইয়াতে চেণ্ডেল থ'লোঁ ইয়াতে চেণ্ডেল থ'লোঁ দেই ইয়াতে চেণ্ডেল থ'লোঁ এই চাওক আপোনালোকে আৰু ইয়াতে ধূপচাকি লওঁ এইখন দোকান দেখিছে আপোনালোকে ইয়াতে আৰু ইয়াতে 3 পেকেট ধূপ ল'লোঁ ইয়াতে চাওক আপোনালোকে 3 পেকেট ধূপ চাওক এই ধূপ ল'লোঁ চাওক 5 টকা পাম নেকি চাওকচোন আপোনালোকে মানুহ কিমান আহিছে চাওক মন্দিৰত কিমান মানুহ আহিছে চাওক চাওক দেখা পাইছে দেখাই আছোঁ দিন পেকেট লৈছোঁ 10 টকা পাম নেকি 5 টকা দিয়ে নাই 5 টকা দিয়া নাই নেকি 5 টকা দিয়ে আৰু ঘূৰাই দিলোঁ 5 টকা এই ধূপ লোৱা হ'ল চাওক আপোনালোকে এতিয়া আমি যাই আছোঁ ওপৰলৈ মন্দিৰলৈ তেনে চাই থাকিব ভিডিঅ'টো আপোনালোকে আজি আমি বহুত দিনৰ মূৰত আহিছোঁ মাধৱ মন্দিৰ আগতে আহিছিলোঁ কিন্তু ঘৰৰ ওচৰতে আছে কিন্তু অহা নাই এতিয়া আমি ভৰি থ'ম আৰু ইয়াত দেখিছে আজি মাছ কাছু একো দেখা নাই ইয়াক এই দেখা পাইছে একো দেখা নাই মাছ কাছু চাওক আপোনালোকে চাওক চাৰিওফালে পুখুৰীটো চাওকচোন এইখন জাহাজ নাও হয় ধৰিবই পোৱা নাই অঁ নাও চাওকচোন চাওক এইজনক চাওক আৰু বহুত দিনৰ মূৰত আহিছোঁ মাধৱ মন্দিৰ কিন্তু ইয়াত দেখিবলৈ পাইছে চাওক আজি মাছ কাছু একো দেখিবলৈ পোৱা নাই চাওকচোন আপোনালোকে চাওকচোন মই দেখাই আছোঁ চাওক মাছ কাছু এটাও নাই চাওক চব খালী হৈ গৈছে আমি অহা কাৰণে চব খালী হৈ গৈছে চাওক আৰু একো দিয়া নাই নহয় আৰু একো দিয়া নাই মানে সেইকাৰণে মাছবিলাক অহা নাই তলত আছে মানে চাওক দিলে আহিব আৰু দেখিছোঁ দে জীয়াত কাছু চাওক আপোনালোকে এইটো কাছু দেখিছে আপোনালোকে চাওক এইটো কাছু দেখিছে আৰু এইখন দেখিছে চিৰি চাওক কিমান দীঘল চিৰি চাওক আপোনালোকে চাওক মাধৱৰ চিৰি মাধৱ মন্দিৰৰ চিৰি চাওক এয়া আপোনালোকে দেখিছে চাওক এয়া দেখিছে এই মোৰ লগত অহাবিলাকে চাওক আপোনালোকে এয়া যাই আছে এয়া চিৰি দি যাই আছে চাওক আপোনালোকে বা ইয়াতো আজি ভাগত ধৰি যাব দেই কিন্তু চাওক আৰু বহুত দিনৰ মূৰত আহিছোঁ মাধৱ মন্দিৰ তো অলপমান ভৰিটো বিষাইছে আৰু ওপৰলৈ বেছি সময় নাই আৰু মন্দিৰটো পাবলৈ এইটো মন্দিৰ দেখিছে আপোনালোকে এইখন গেট আৰু কিছুমানে ব্যস্ত ফটো মৰাত চাওক আপোনালোকে দেখা পাইছে ফটো উঠি মানে কিছুমানে ফটো উঠিম বুলি আহি আৰু মাধৱত হ'লেও ভাল লাগে আৰু মন্দিৰত ফটো উঠা আমিও উঠোঁ
যাই আছোঁ এয়া চিৰিদি যাই আছোঁ আমি ওপৰলৈ যাই আছোঁ মাধৱ মন্দিৰ পোৱা নাই এতিয়ালৈ পোৱা নাই আৰু পাব বেছি সময় নাই ওপৰলৈ পাম আৰু যাম যাওঁতে হলি যাবি না ভৰি যাবি এতিয়া আহি পালোঁ আমি মাধৱ মন্দিৰ চাওক দেখা পাইছে এইখন গেট দেখা পাইছে ইয়াত মই সেৱা কৰিলোঁ চাওক আপোনালোকে দেখিছে এই মাধৱ মন্দিৰ আৰু এয়া দেখিছে আপোনালোকে চবে সেৱা কৰি আছে ভোগ খাবৰ সময় হৈছে তো সেইকাৰণে সকলোৱে সেৱা কৰি আছে চাওক মানুহ কিন্তু বহুত আহিছে দেই কিন্তু মাধৱ মন্দিৰ আজি ৰবিবাৰটো মই কি ডাঙৰ মন্দিৰটো চাওক আপোনালোকে আজি তামোল খাব বা মানুহ হৈছে দে কিন্তু আজি ৰবিবাৰ যে সেইকাৰণে বহুত মানুহ চাওক আপোনালোকে মানুহ ভিতৰত মানুহ কিমান আছে বা মানুহ বা বহুত দিন অহা নাছিলোঁ মাধৱ মন্দিৰত কিন্তু আজি ভাল লাগিছে মনটো আৰু মানুহ বহুত হ'লে ভাল লাগেতো মাধৱ মন্দিৰত আৰু ইয়াতে আমি সেৱা কৰিম ইয়াত চাওকচোন আপোনালোকে চাওকচোন আৰু ইয়াতে সেৱা কৰিম এয়া ওপৰত চিৰিত উঠি আছোঁ চাওক উঠি আছোঁ আহি আছোঁ বৰ এন্ধাৰ কিবা কৰি উঠিছোঁ আৰু এয়া মাধৱৰ চাৰিওফালেতো চাওকচোন আমাৰা নেকি মাৰিম ৰ ফটো মাৰিম ৰ অলপ আপোনালোকক বেকগ্ৰাউণ্ডটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম চাওকচোন আৰু আপোনালোকক দেখাবলৈ ওলাইছোঁ এইটো কি আছে হাইগুৰি মাধৱ নৃত্য হোমঘৰ ইয়াত তাৰমানে নৃত্য হোমঘৰ ইয়াত তাৰমানে সেৱা কৰিব পাৰে আপোনালোকে যিটো চাওকচোন চাওক মন্দিৰটো চাওক আপোনালোকে দেখা পাইছে আৰু এয়া দেখিছে আপোনালোকে এয়া মাধৱৰ পিছফালে যোনটো তাৰমানে ৰাস্তা আছে চাওক আপোনালোকে দেখা পাইছে চাওকচোন বা আৰু কিছুমানে নেদেখিব পাৰে সেইকাৰণে মই দেখাই দিলোঁ চাওক দেখিছে চাওকচোন চাৰিওফালৰ পৰিৱেশটো একবাৰ চাওক কি ধুনীয়া পৰিৱেশ চাওক ভাল লাগে কিবা আৰু মাধৱ মন্দিৰত আহি কিবা এটা মনৰ ভাল লাগে আৰু আপোনালোকে আহিব পাৰে ওচৰে পাঁজৰে যোনখিনি হাজোৰ মানুহ আছে আপোনালোকে আহিব পাৰে মাধৱ মন্দিৰত আৰু এতিয়া ভোগ খাব হৈছে মই ভোগ খাব যাওঁ তো আপোনালোকক অলপমান তাতে দেখুৱাম তেন্তে চাই থাকক ভিডিঅ'টো আপোনালোকে হাত দেৰি হ'ল চবৰে এয়া আমি খাবলৈ ওলাইছোঁ চাওক এয়া পাত দিছে পানী দিছে আমি চাওক এয়া খাব ওলাইছোঁ আমি ভোট দিয়া নাই তেওঁলোকে ভোট দিব আহিব চাই থাকিব আৰু এয়া দেখিছে দাদাজনে পানী দি আছে ভোগ খাবলৈ হৈছে আৰু সেইকাৰণে পানী দি আছে আৰু এইফালে প্ৰসাদ দি আছে সকলোকে আৰু মোকো দিছে ৰ'বা আপোনালোক দেখাই আছোঁ এয়া চাওক আপোনালোকে কল প্ৰসাদ চাওক আপোনালোকে চাওক আৰু মানুহৰ হাহাকাৰ চাওক এতিয়ালৈ ভোটে দিয়া নাই
বহুত অপেক্ষাৰ মূৰত এয়া ভোগ দিবলৈ আহিছে চাওকচোন আপোনালোকে চাওক 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 এই ভাত দি আছে ভাত 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 দি আছে চাওক এইফালে পৰা এইটো ফালে পৰা দি আহিছে প্ৰথম আমাৰ ফালে পোৱা নাই আৰু দিব আৰু এয়া দেখিছে বাইদেউজনী আচাৰ বিলাই আছে সকলোকে এয়া আমাকো দিব এতিয়া এই কলপাতত দি আছে আচাৰ চাওক ইহঁতৰে তাৰমানে ভোগ দিছে এইকাৰণে বাইদেউজনী বিলাইছে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল বহুত দিনৰ মূৰত কলপাতত ভাত খাইছোঁ কিন্তু মন্দিৰত যাওঁ কিন্তু ডিছত খোৱা যায় কিন্তু কলপাতত তেনেকৈ খোৱা নাযায় আজি কিন্তু কলপাতত ভাত দিছে মাধৱ মন্দিৰত তেন্তে খাই ভালে লাগিব চাগে আজি বহুত দিনৰ মূৰত খাইছোঁ দেই কিন্তু কলপাতত ভাত আৰু এতিয়া আমাৰ ভোগ খোৱা হ'ল এতিয়া আমি ঘৰত যাওঁ তেন্তে আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব